জমিয়ত উলামাৰ মহানুভৱতা দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ ব্যৱস্থাপনাত কামৰূপ মহানগৰ জিলা জমিয়ত উলামাৰ উদ্যোগত বান আক্ৰান্ত লোকৰ মাজত ত্ৰাণ সাহায্য বিতৰণ ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰৰ ব্যৱস্থাপনাত সমগ্ৰ অসমতে সম্প্ৰতি বান আক্ৰান্ত লোকৰ মাজত সাহায্য প্ৰদান কাৰ্যসূচী অব্যাহত আছে উক্ত কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত অৰ্ধ শতাধিক দৰিদ্ৰ দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় অসম ৰাজ্যিক জমিয়ত উলামায়ে হিন্দৰ হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ নেতৃত্বত এই ৰিলিফ আজি বিতৰণ কৰা হ'ল এই বানপানী হৈছে ইত্যাদি কৰি কৃত্ৰিম বানপানী হৈছে বৰষুণ হৈছে গতিকে তেওঁলোকক মাতি আনি আজি আমি এই ৰিলিফটো বিতৰণ কৰি দিয়া হ'ল খাদ্য বস্তু অত্যন্ত গৰীব মানুহ তেওঁলোক দুখীয়া মানুহ দিন হাজিৰা কৰি খোৱা মানুহ আমাৰ জমিয়তে মাজে সময়ে এনেকৈ ৰিলিফ বিতৰণ কৰিয়ে থাকে অসম ৰাজ্যিক জমিয়ত উলামাৰ সজন্নত মুস্তাক আনফৰ চাহাবৰ নিৰ্দেশ মৰ্মে আমি গুৱাহাটী কামৰূপ মহানগৰ জিলা সমিতিয়ে বানপানী ক্ষতিগ্ৰস্ত কিছু লোকক খাদ্যবস্তু আমি বিতৰণ কৰিছোঁ এইখিনি কৰি আমাৰ মনত অলপ শান্তি পাইছোঁ যিসকল মানুহে কৰ্মসংস্থাপন পোৱা নাছিল 7 দিন বা 8 দিন 10 দিন যেনেকুৱা বন্ধ হৈ আছিল আৰু সেইসকল মানুহৰ মাজত আমি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ যি খাদ্য কমচে কম এটা পৰিয়ালে 4-5 দিনমান খাব পাৰিব এনেকুৱা চাউল দালি মিঠাতেল নিমখ পিঁয়াজ চেনি ইত্যাদি আমি বিতৰণ কৰিছোঁ এইখিনি কৰি আমাৰ অলপ মনত অলপ মানে কমচে কম অলপ শান্তি আহিছে আমাৰ উক্ত সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী মহানগৰ জিলা জমিয়তৰ সভাপতি শেখ মৌলানা ফখৰুদ্দিন আহমেদ কাছিমি উপসভাপতি ইমৰান হুছেইন খন্দকাৰ উপসভাপতি জুবাহেৰ আলী সাধাৰণ সম্পাদক শেখ আব্দুল মজিদ সাংগঠনিক সম্পাদক পাৰভেজ মাৰুফ আসিউৰ ৰহমান অধ্যাপক আব্দুল মুন্না আদি গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ